CRD আমাৰ ব্ৰইলাৰ ফাৰ্মত মোৰ ব্ৰইলাৰ ফাৰ্মত CRD লাগি আছে আৰু মই সেই CRDখিনি মই কেনেকৈ ঠিক কৰিব পাৰিম। আজি 27 দিন হ'ল CRD লাগিছে, আজি 21 দিন হ'ল CRD লাগিছে, আজি 48 দিন সেই 38 ডেইজ হ'ল CRD লাগিছে। তো সেই CRD বেমাৰটো আমাৰ কিয় হয় বা কেনেদৰে আমি ঠিক কৰিব পাৰোঁ, আমি কি মেডিচিন ইউজ কৰিব পাৰোঁ বা কেনেদৰে আমি মেনেজমেণ্টটো কৰিব লাগিব। অকল যে মেডিচিনতে ভাল হ'ব সেইটো কথা নহয়, বা নেচাৰেলি আমি কেনেকৈ ট্ৰিটমেণ্ট ল'ব পাৰোঁ, সেই সকলোখিনি মই আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আপোনালোকক। আৰু আপোনালোকে চাব, আৰু মই যেনেকৈ কওঁ তেনেকৈ যদি আপোনালোকে কৰি যায়, নিশ্চয় আপোনাৰ সেই ব্ৰইলাৰ মুৰ্গীখিনি আপোনাৰ CRD বেমাৰৰ পৰা নিশ্চয় ভাল হ'ব। আহক মই আজি আপোনালোকক এই ভিডিঅ'টোৰ এই যিটো CRD বেমাৰৰ বিষয়ে যথেষ্টখিনি ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে যদি মোৰ এই আছাম ফাৰ্মিং চেনেলটো যদি চাই আছে, ইউটিউবত চাই আছে, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, অনুগ্ৰহ কৰি ফ'ল' কৰি ল'ব। তো বন্ধুসকল, আমাৰ CRD বেমাৰ লগাৰ প্ৰথম আমি জানিব লাগিব কি কাৰণত আমাৰ CRD লাগিব পাৰে। আৰু ব্ৰইলাৰ ক্ষেত্ৰত অতি সঘনেই আমাৰ CRD বেমাৰটো আহে, আৰু গৰম দিনততো আৰু অধিক আহে। তো গৰম দিনত অধিক অহাৰ কাৰণ কেইটামান হৈছে, আমাৰ ফাৰ্মখনত ভেণ্টিলেশ্যন যিটো আছে, সেই ভেণ্টিলেশ্যনটো আমাৰ প্ৰপাৰলি থাকিব লাগে। যিহেতু গৰম হয় আৰু সেইকাৰণে বতাহটো সহজে চলাচল কৰিব পৰা হ'ব লাগে। চাব আপোনালোকৰ যিবিলাক ফুটা আছে বা বেৰৰ জালি আছে, জালিবিলাকত যাতে মকৰা জালেৰে আবদ্ধ হৈ নাথাকে। এমনিয়া গেছটো ইয়াত সৃষ্টি হৈ গ'লে CRD প্ৰব্লেম আহি যাব পাৰে। তো ইয়াতে আৰু এটা কথা আছে, আমাৰ CRD একচুৱেলি আমাৰ মুৰ্গীবিলাকৰ CRD এই কেইটামান দিনত আহে। এটা হৈছে আপোনাৰ, মই যিমানখিনি জানো আৰু ধৰক যিমানখিনি মই পাইছোঁ মোৰ ফাৰ্মৰ পৰা, এটা হৈছে আপোনাৰ এই সৰুতে এটা আহিব পাৰে দেই। সৰুতে আপোনাৰ 11-12 দিন এনেকুৱা দিনত আহি যাব পাৰে। এই তেনেকুৱা দিনত CRD আহি যায়, খেকখাই থাকিব বা ফেচ কৰি থাকিব, তেতিয়াও আপোনাৰ। আৰু নহ'লে আপোনাৰ আহিব আকৌ 21 দিন বা 22 দিনত আহিব এবাৰ, নহ'লে 28 দিন 29 দিন এনেকুৱাত আহিব, নহ'লে আকৌ 40 দিন তেনেকুৱাত আহিব পাৰে। আৰু এইকেইটা নৰ্মেলি আহেই আৰু কেতিয়াবা আমি যদি মেনেজমেণ্টখিনি ভালকৈ কৰোঁ তেতিয়া কিন্তু নাহে। আৰু তাৰপিছতে আমাৰ যিবিলাক ফলীয়া হয়, সেই ফলীয়াবিলাক আমি কি হয়, যেতিয়া ৰেকিং কৰাটো গৰম দিনত বহুত সাৱধানে কৰিবলগীয়া হয়, সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। গৰম দিনত আমি যেতিয়া ৰেকিং কৰোঁ, তলৰ লিটাৰখিনি ফলীয়াখিনি উল্টা পুল্টা কৰি থাকোঁ, ৰেকিং কৰি থাকোঁ, তো সেইখিনি আমি লাগিলে মেচিনেই নকৰোঁ বা যিয়েই নকৰক, আপুনি সেই লিটাৰখিনি ৰেকিং আপুনি সদায় গৰম দিনৰ ৰাতিপুৱা 6টা বজাৰ আগত কৰিব লাগিব, 5টামান বজাত যিমান পাৰি সোনকালে কৰিব লাগে। আৰু ঠাণ্ডা দিনত অলপ দেৰিকৈ কৰিলেও একো অসুবিধা নাই, কিন্তু গৰম দিনত আৰু ৰাতি 10টা 9টা এনেকুৱা টাইমত ৰেকিং কৰিলে ভাল। তো সেইখিনি আমি কেলৈ দিনত কৰিলে আমাৰ যিবিলাক ঘুগুলা হয়, সেই ঘুগুলাবিলাক বেছি ড্ৰাই হৈ থাকে আৰু সেইবিলাক আপোনাৰ সিহঁতৰ গাত লাগি গ'লে, আৰু সেইটো এটা নাকত সোমাই গ'লে উশাহ নিশাত অকণমান কষ্ট পায়, আৰু সেই CRD প্ৰব্লেমটো আহি যায়। আমি যেতিয়া ফলীয়াবিলাক চেঞ্জ কৰিবলগীয়া হয়, কিছুমান ধৰক আপোনাৰ ড্ৰিংকাৰৰ তলত থকা ফলীয়াখিনি আপোনাৰ লেতেৰা হৈ গ'ল, পানীত তিতি গ'ল, বেয়া হৈ গ'ল, আপুনি চেঞ্জ কৰিব। বা আপুনি কিছুমান ঠাইত মই এতিয়া যোৱাটো বেষ্টত চেঞ্জ কৰি দিলোঁ, মাজতে এটা পাৰ্ট চেঞ্জেই কৰি দিলোঁ, নতুনকৈ ভুচি ভৰাই দিলোঁ। তো সেই চেঞ্জ কৰোঁতে আমি সাৱধানতা অৱলম্বন কৰিব লাগে। যেতিয়া আপুনি ভুচিখিনি চেঞ্জ কৰে, পুৰণাখিনি উলিয়াই কিনি নতুন ভুচি পাৰে, তেতিয়াহ'লে সিহঁতৰ ভুচিখিনি বহুত ঘুগোলা থাকে। আৰু সেই গতিকে আমি সিহঁতক কি কৰিব লাগে, সেইখিনি ভুচি লাহেকৈ যিমান পাৰি আমি তলৰ পৰা ভুচিটো লাহে লাহে পাৰিব লাগে, পেলাব লাগে তাত, যাতে ধূলিটো বেছিকৈ নোলায়। তাৰপিছতে আমি লগালগ তাত ফৰ্মেলিন বা ত্ৰিচাইড আমি স্প্ৰে মাৰি দিব লাগে। স্প্ৰে মাৰি দিলে কি হয়, যিবিলাক আপোনাৰ ধূলিকণা থাকে, সেইবিলাক চব তিতি কিনি তলত লাগি ধৰে। তো সেই গতিকে সেই বস্তুটো কুকুৰাৰ সংস্পৰ্শলৈ আহিবলৈ নাপায়, আৰু সেই গতিকে CRD হোৱাৰ চান্সটো কম হৈ যায়। তো মই যোৱাবাৰ চেঞ্জ কৰিলোঁ ভুচি মাজতে 27 ডেইজত, তো কোনো ধৰণৰ তেনেকৈ অকণমান CRD আহিছিলে, কিন্তু মই মেডিচিন খুৱাই দিলোঁ, ভাল হৈ গ'ল। তো এতিয়া কথাটো হ'ল মই কি মেডিচিন খোৱালোঁ বা কি মেডিচিন খুৱাব আপোনালোকে, কি খোৱালে ঠিক হ'ব। মেডিচিনৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে, মেডিচিন মই প্ৰথম আগতে ইউজ কৰিছিলোঁ, মোক কোম্পানীয়ে এটা দিছিলে, সেইটো হৈছিলে আপোনাৰ প্ৰিফ্লক্স এল বুলি এটা আছিলে। প্ৰিফ্লক্স এল, সেইটো আপোনাৰ কি বুলি কয়, CRD কাৰণে দিয়ে। আমি যেতিয়া হ'লেও CRD কাৰণে আমি 4 দিন বা 5 দিন খুৱাই দিওঁ। 1 লিটাৰ পানীত 1 ml কৰি খুৱাই আছিলোঁ, আৰু তেতিয়া ঠিক হৈ গৈছিলে। কিন্তু যোৱা ছেকেণ্ডটো নহয়, যোৱা বেটছটো নহয়, তাৰ আগৰ বেটছটোত মই সেইটো খুৱাইও ভাল পোৱা নাছিলে। তেতিয়া মোক এটা ছুপাৰভাইজাৰ এটা দিলে যে নেম'ক্লক্স ডি যিটো মই আপোনাৰ এই স্ক্ৰীণত দেখি আছে আপোনালোকে, এইটো নেম'ক্লক্স ডি যিটো মেডিচিন হয় CRDৰ কাৰণে, সেইটো আমি যদি খুৱাই দিওঁ, তেতিয়াহ'লে ভাল হৈ যায়। মইতো এদিনেই খুৱাওঁ বা 2 দিন খুৱাওঁ, তাতকৈ বেছি নুখুৱাওঁ।
আৰু যিটো 1 গ্ৰাম দিব লাগে 1 লিটাৰ পানীত, এনেকৈ মানে 100 লিটাৰ পানী মিলালে আপুনি 100 গ্ৰাম দিব লাগে। তো তেনেকৈ মিলাই কিনি ৰাতিপুৱা হওক বা ৰাতি হওক আমি তেনেকৈ পানীত মিলাই দি দিওঁ, আৰু পানীত খোৱাৰ লগে লগে সিহঁতৰ গধূলিলৈকে বা 2-3 ঘণ্টাৰ পিছত লাহে লাহে কমি যায়। তো মই মাত্ৰ এদিন বা দুদিন, মেক্সিমাম দুদিন, মিনিমাম এদিন দিওঁ। কিন্তু মই 1 লিটাৰ 1 গ্ৰাম নহয়, অকণমান বেছিকৈ দি দিওঁ, 1.5 গ্ৰাম দি দিওঁ 1 লিটাৰ পানীত, তেনেকৈ অলপমান কোৱাণ্টিটিটো বঢ়াই কিনি দি দিওঁ আৰু ঠিক হৈ যায়। তো সেই কথাটো লক্ষ্য ৰাখি এইটো দিওঁ, কিন্তু আমি সেই মেনেজমেণ্টখিনি আমি ভালদৰে কৰি থাকিব লাগিব, যাতে ভুচি লেতেৰা নহয়। ৰেকিঙৰ ক্ষেত্ৰত আমি সেইখিনি ভেণ্টিলেশ্যনটো ক্লিয়াৰ কৰি ৰাখিব লাগিব, গেছ হ'ব দিব নালাগিব। তো সেই সকলোখিনি আমি মেইনটেইন কৰিব লাগিব, আৰু ফিডাৰ ডিংকাৰ সেইখিনি চাফা কৰি থাকিব লাগিব নিয়মমতে, সময়মতে। তো সেইবিলাক কৰি থাকিলে আপোনাৰ সেই CRD প্ৰব্লেমটো সোনকালে গুচি যায়। আৰু আমাৰ ভয় হয় যে CRD যেতিয়া আহে, এই যিটো মেডিচিন হয়, মেডিচিনটো খোৱালে ৱেটত হেম্পাৰ কৰিব নেকি। যেতিয়া আপোনাৰ 38 ডেইজ 40 ডেইজ হ'ব, তেতিয়া আপোনাৰ CRD লাগি যায়, এই মেডিচিনটো খোৱালে ৱেটত হেম্পাৰ কৰিব নেকি। তো ৱেটত অলৰেডি আপোনাৰ CRD লাগি আছে, লাগি থাকিলে যেতিয়া CRD যদি লাগি থাকে, তেতিয়াহ'লে আপুনি যদি মেডিচিন নোখোৱালেও সেইটো ৱেটত হেম্পাৰ হ'ব, ৱেট কমিবই। যিমান খালেও সিহঁতৰ ৱেট নাবাঢ়ে, আৰু সিহঁতি খাবলৈও মন নকৰে। তো তেনেকুৱা হৈ যায়। তো তাতকৈ আপুনি সেইখিনি একেবাৰে CRD লাগি কিনি আপোনাৰ ৱেট ঘটাতকৈ আপুনি সেই মেডিচিন অকণমান খুৱাই দিয়ক, সিমানো ৱেটত হেম্পাৰ নকৰে। যিমান কৰিব লাগে সিমানো ৱেটত হেম্পাৰ নকৰে। মই যিহেতু মই নিজেই ইউজ কৰিছোঁ, মই যোৱা বেটছতো কৰিছোঁ, আৰু মই 2 কেজি 600+ দিছোঁ মই। ধুনীয়াকৈ FCRও মিলি থাকে, কোনো অসুবিধা হোৱা নাছিলে। সেইটো ডিপেণ্ড কৰে আমাৰ ফাৰ্মাৰজনৰ ওপৰত, যেনেকৈ আমি মেনেজমেণ্ট কৰোঁ। তাৰপিছতে অকল যে আমি মেডিচিনটো খুৱাই কিনি শান্তি হৈ গ'লোঁ, মানে ভাল হৈ যাব, সেইটো নহয়। আপুনি লগতে প্ৰিচাইড যিবিলাক মানে আপোনাৰ বীজাণুনাশক স্প্ৰে হয়, সেইবিলাক মই প্ৰিচাইডটো মাৰোঁ, আৰু বেলেগ আছে। তো সেইবিলাক আমি মুৰ্গীৰ গাত, ডাইৰেক্ট গাত একদম তিতি যোৱাকৈ স্প্ৰে কৰি দিব লাগিব। তেনেকৈ 2-3 দিন আপুনি স্প্ৰে কৰিব লাগিব, যেতিয়া CRD লাগি থাকে, যাতে ইটোৰ পৰা সিটোলৈ নহয়। যদি সেইটো নকৰে, তেতিয়াহ'লে আপুনি কৰিব কি, নহৰু ল'ব 1 পোৱামান, ভালকৈ পিচি ল'ব। তাৰপিছত জালুক ল'ব অলপ, তাৰ লগত মিক্স কৰি ল'ব, জালুক, আদা, এই গোটেইকেইটা একেলগত মিক্স কৰিব, মিক্সিত দি কিনি তাৰপিছত উতলাব, পানীখিনি গৰম কৰি উতলাই সেইখিনি আৰু এটা আছে বছ গছ, আপোনালোকে চিনি পায় নে নাজানো। সেই গছটো এটা মানে সেইটো দ ঠাইতে গজে, তাৰ শিপা যিটো আলুটো আপোনাৰ একেলগতে মিক্স কৰি পেষ্ট কৰি তাত গৰম কৰি সেই পানীখিনি স্প্ৰে কৰি দিব লাগে গোটেই গাতে, গোটেই ফাৰ্মত, বাহিৰে ভিতৰে চবতে, মুৰ্গীৰ গাটো। তাৰপিছত লগালগ সিহঁতৰ যিটো চৰ্দি প্ৰব্লেমটো হয়, সেইটো কমি যায়। তো সেই তেনেকৈ ধৰণে আমি কৰিব লাগিব, তেনেকৈ ধৰণে কৰিলে আমাৰ নিশ্চয় ঠিক হ'ব। মই তেনেকৈ কৰি আছোঁ, বৰ্তমানলৈকে মই ঠিকেই পাই আছোঁ। তো আপোনালোকে ট্ৰাই কৰক, আৰু যদি ইয়াতকৈ বেছি আপোনালোকৰ কিছু নলেজ আছে ইয়াৰ বিষয়ে, তো নিশ্চয় আপোনালোকেও মোক জনাব বুলি মই আশা কৰিছোঁ। যদি আপোনালোকৰ বেলেগ অপশ্যন আছে, সকলোৱে হ'লেও বেলেগ ধৰণে ট্ৰাই কৰে, তো নিশ্চয় জনাব। ধন্যবাদ।